হাই, কি খবৰ? আজি ব'লক মোৰ লগতে মই ঘৰৰ ওচৰতে কৰা টিউশ্যনটোলৈ লৈ যাওঁ। এয়া চাওকচোন, ৰাতি ইমানে বতাহ ধুমুহা, গছ এজোপা ভাঙি পৰিলে। আপোনালোকৰ ফালে কেনেকুৱা বতৰ জনাবচোন। এতিয়া বাৰু অলপ ভালেই বতৰটো। এয়া হৈছে আমাৰ ওচৰৰে ৰাস্তা। এয়া আমাৰ ঘৰৰ ওচৰৰে নামঘৰ ভাগ। বাকী আজি বতৰটোতো অলপ ভালেই কৰিছে। এইকেইদিন ইমান ঠাণ্ডা। মই ঘৰৰ ওচৰতে টিউশ্যন এটা লওঁ। এয়া চাওকচোন, টিউশ্যন কৰা ঘৰৰ ডগী এটা। সি মোক দেখাৰ লগে লগে গাত তত নাইকিয়া নিচিনা হৈ যায়। তাৰ ইমান ফূৰ্তি। চাওকচোন সি কেনেকুৱা খেলে মোৰ লগত। তাৰ লগত ই খেলি সদায় লগ পাই থাকে যে, হয়তো সেইকাৰণে তাৰ চিনাকি হৈ গৈছে নেকি মোৰ লগত। বাকী তাৰ লগত খেলি ভালো লাগে। খেলি মেলি হৈ ময়ো ঘৰমুৱা হ'লোঁ, টিউশ্যন শেষ হ'ল। এয়া আমাৰ ঘৰৰ ৰাস্তাটো। আহিয়ে এয়া মই এজনী ঘৰলৈ বুলি আহি আছোঁ। হঠাতে আজি দিনতে ফোন এটা আহিলে, আজি এঠাইত যাব লগা আছে। তো সেইকাৰণে খৰধৰকৈ খোজটো লৈছোঁ আৰু যাতে সোনকালে গৈ ঘৰটো পাওঁগৈ আৰু তাৰ পাছত আকৌ এফালে ওলাই যাব লাগিব। তো ব'লকচোন মোৰ লগতে আপোনালোকক লৈ যাওঁ। এয়া ফাইনেলি আমি আহিলোঁ আজি ডিনাৰ কৰিবলৈ। আজি বহুত দিনৰ মূৰত আমাৰ জেঠাইহঁত আহিছে। বাহঁতক লগ পাইছোঁ, জেঠাইহঁতক লগ পাইছোঁ। আজি গোটেই ফেমিলিটো আমি আহিছোঁ ডিনাৰ কৰিবলৈ। থাকি গৈছে মানুহ, তথাপিও বা, দাদা, বৌ, মামী, জেঠাই, মা, আমি সকলোৱে মিলি আহিছোঁ আজি এসাঁজ খাওঁ বুলি। তো সেয়াই আৰু, সেয়া জেঠাই দেখাইছোঁ সকলোকে। ভাল লাগিছে কেতিয়াবা এনেকৈ ফেমিলিৰ লগতো সময় কটাব লাগে। এয়া মোৰ মা। বাকী চাওকচোন, তেনেকৈ ভিডিঅ' বনোৱা অভিজ্ঞতাটো নাই, তথাপিও চেষ্টা কৰিছোঁ ফেমিলিৰ লগত। তাতে এয়া ইমান সুন্দৰ এটা মনোমোহা দৃশ্য। ডিনাৰ কৰি থাকোঁতে ইমানেই ভাল লাগে যে এনেকৈ গান শুনি শুনি। তো এনেকৈ আমি আমাৰ ডিনাৰটো আজি কৰিছোঁ। আপোনালোকৰ কেনে গৈছে ৰাতিটো জনাব আৰু সেয়া উপভোগ কৰক আপোনালোকে সুন্দৰ গীতটো। খাই মেলি হ'ল, এয়া ফটো তোলাটো এটা নেচেচাৰী আৰু। তাৰ পাছতে মা আৰু জেঠাই এয়া মাছাজ দিয়ে বোলে। হেড মাছাজ, ভৰি মাছাজ, তাৰপিছত হেণ্ড মাছাজ, এইবিলাক মাছাজ দিছে। দুয়োগৰাকী বাইক ভনীয়েকে মিলি পূৰা মাছাজ লৈছে আজি। চ' আজিলৈ আহিছোঁ, বাই। কেনেকুৱা লাগিলে ক'ব। থেংক ইউ।